নমস্কাৰ বন্ধুসকল, মোৰ চেনেলত এইটো প্ৰথম ভ্লগ, প্ৰথম ভিডিঅ' আপলোড কৰিছোঁ। আপোনালোকে মোৰ চেনেলটো ইমান মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ আৰু এনেকৈ মৰম দি থাকিব বুলি আশা কৰিছোঁ। আপোনালোকে মোৰ চিৰিয়েলখনো চাই থাকিব আৰু এনেকৈ মৰম দি থাকিব। গতিকে আজি যিটো প্ৰথম ভ্লগ মই আপলোড কৰিছোঁ, ইয়াত আপোনালোকক মই দেখুৱাব বিচাৰিম আমাৰ যিখন চিৰিয়েল চলি আছে ৰজা ৰাণী, তাৰ শ্বুটিংটো আগতীয়াকৈ হৈ গৈছে। আমি এতিয়া মই আহি আছোঁ তাৰ দৃশ্যসমূহৰ ডাবিং দিবলৈ। এতিয়া ৰাতিপুৱা 9:30 বাজিছে আৰু মই ঘৰৰ পৰা ওলাই আহিছোঁ। এতিয়া আমি কামপুৰ যাম। কামপুৰত আমাৰ ডিৰেক্টৰ ছাৰ মনজিৎ দাৰ ঘৰ। তেওঁৰ ঘৰতেই এটি সৰুকৈ ষ্টুডিঅ' বনাই লৈছে, য'ত আমি ডাবিঙৰ কামবিলাক কৰোঁ। আমি তালৈ আহি আছোঁ, আপোনালোককো লৈ যাম। আহকচোন চাওঁ আমি ডাবিং কেনেকৈ কৰোঁ, আজি আপোনালোকক দেখুৱাম। নগাঁও চহৰ অতিক্ৰম কৰি আমি বৰঘাট বাইপাছ হৈ কঠীয়াতলী কামপুৰ সংযোগী পথত উঠিলোহি। নগাঁৱৰ পৰা কঠীয়াতলী এই ৰাস্তা চোৱা দুয়োফালে নয়নাভিৰাম দৃশ্যৰে ভৰপূৰ। যিহেতু মই মোবাইলত ভিডিঅ' কৰিছোঁ, হয়তো সেই দৃশ্যসমূহ স্পষ্টকৈ আপোনালোকে নেদেখিব পাৰে, কিন্তু যিসকলে এইফালে এই ৰাস্তাৰে যাত্ৰা কৰিছে তেওঁলোকে এই ৰাস্তাৰ কাষৰ সুন্দৰ দৃশ্য নিশ্চয় দেখিছে। আৰু ফাইনেলি আমি আহি কামপুৰ পাই গ'লোহি। কামপুৰ পালোহি, মনজিৎ দাহঁতৰ ঘৰ পালোহি। আমাৰ যিজন ৰেকৰ্ডিষ্ট তেখেত আহি আছে। মই ইয়াতে মনজিৎ দাহঁতৰ ঘৰতে অকণমান বহিম এতিয়া। তাৰপিছত ৰেকৰ্ডিষ্ট আহি পালে আমাৰ ডাবিঙৰ কাম আৰম্ভ হ'ব। আহকচোন মনজিৎ দাহঁতৰ ঘৰটো দেখুৱাওঁ। পালোহি, এতিয়া অকণমান সময় বহিব লাগিব। ৰেকৰ্ডিষ্ট যিহেতু আহি পোৱা নাই, কৈছোঁৱেই আপোনালোকক। আৰু আপোনালোকে ঘৰটো চিনি পাইছেনে বাৰু? এইটোৱে মনজিৎ দাৰ ঘৰটোতে আমি শ্বুটিং কৰোঁ। আমাৰ ৰজা ৰাণী চিৰিয়েলৰ যি মৌজাদাৰৰ ঘৰ দেখুওৱা হৈছে, ইয়াতেই দেখুওৱা হৈছে, ইয়াতে শ্বুটিং হৈছে। আপোনালোকে সকলোৱে চিনি পাইছে নিশ্চয়, কমেণ্ট বক্সত জনাব। আৰু এতিয়া কানু আহি পায়, কানু মানে আমাৰ ৰেকৰ্ডিষ্টজন দেই। তেওঁৰ লগতো চিনাকি কৰি দিম। তেওঁ আহি পাই মানে মই মনজিৎ দাৰ পিতৃ মাতৃ আছে, তেওঁলোকৰ লগতে বহি অলপমান টাইম পাছ কৰিম কথা পাতি। তাৰপিছতে আমি আপোনালোকক ডাবিংখিনি দেখুৱাম, কেনেকৈ মানে চিৰিয়েলৰ ডাবিং কেনেকৈ হয় সকলোৱে জানেই চাগে, তথাপি ডাবিং দেখুৱাম আৰু তাৰপিছতে আজৰি হৈ যাব পাৰিম আৰু। গতিকে কানুৰ কাৰণে অপেক্ষা কৰোঁ, অকণমান ইয়াতে বহোঁ। ইতিমধ্যে কানু আহি পাইছেহি। এতিয়া আমি ভিতৰলৈ যাওঁ, ষ্টুডিঅ'লৈ যাওঁ আৰু ডাবিং আৰম্ভ কৰোঁগৈ। আহক। হেল্ল' কানু। হাই। এয়া আমাৰ ৰেকৰ্ডিষ্ট অৰ্পণ ভূঞা, এওঁক আমি মৰমতে কানু বুলি মাতোঁ। আমি এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে আপোনালোকে আজি দেখিব আমি কেনেকৈ এখন চিৰিয়েলৰ ডাবিং প্ৰক্ৰিয়াটো কেনেকৈ কৰোঁ, আজি আপোনালোকে দেখিবলৈ পাব। এইটো আমাৰ সৰু ষ্টুডিঅ' এটা বনাই লোৱা হৈছে, ইয়াতে আমি গোটেইখিনি কৰোঁ আৰু আৰম্ভ কৰোঁ। আহকচোন চাওঁ।
কৰি আছে আপুনি এইবোৰ কি এটা আছে নেকি প্ৰথম কাপোৰ কিয় ভৰাইছে এখন ওপৰতহে যাব নেকি হেৰি নিমিলা কাপোৰ কিয় ভৰাইছে কিছু বিশেষ অসুবিধাৰ বাবে স্ক্ৰীনত থকা দৃশ্যসমূহ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কাৰণ আমাৰ এটা নিয়ম আছে যেতিয়ালৈকে টিভিত এই দৃশ্যসমূহ বা এই এপিছডসমূহ টেলিকাষ্ট নহয় তেতিয়ালৈকে আমি এই দৃশ্যবিলাক কাকো দেখুৱাব নোৱাৰোঁ বা কোনো ভিডিঅ' কৰিব নোৱাৰোঁ গতিকে এই স্ক্ৰীনৰ ভিডিঅ'খিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী কিন্তু এইখিনি নেদেখুৱালেও নিশ্চয় আপোনালোকে বুজি পাইছে যে কেনেকৈ আমাৰ ভইচবোৰ ৰেকৰ্ড কৰা হয় আৰু কেনেকৈ ৰেকৰ্ডিষ্টে ইয়াক ভিডিঅ'ত লগাই দিয়ে জানি দেখোন আপুনি আকৌ দেখোন দাদাৰ গাড়ী নাই বুলি জানেই দেখোন আপুনি কি প্ৰশ্ন সুধিছে নাই এইটো আকৌ কম হা কি প্ৰশ্ন সুধিছে কি ক'লে ক্ৰিয়া এইমাত্ৰ শেষ হ'ল আপোনালোকে দেখা পাইছে ইয়াত ষ্টুডিঅ'ৰ ভিতৰত ইমানেই গৰম একে ঘামত মানে জুৰুলি জুপুৰি হৈ গৈছোঁ গতিকে কেতিয়া ওলাওঁ লাগিছে আমাৰ দুইটাৰে এতিয়া শেষ হৈছে আমি যাবলৈ ওলাইছোঁ আপোনালোকে চাই থাকিব আৰু মোৰ চেনেলটোক ইমান মৰম দিয়াৰ বাবে ধন্যবাদ